এটা নতুন ৰেচিপি লৈ স্বাগতম জনাইছোঁ। আজি ৰেচিপিটো এইখন থালখন দেখিছে, টেঙা আঞ্জা, জাল আঞ্জা, শাক ভাজি আৰু চাটনি ভাত। এনেকৈ থালখন ৰেডি কৰিলোঁ আৰু শাকখিনি ধুনীয়াকৈ চাফা কৰি ল'ম। এতিয়া মই এয়া মাছখিনি ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰি লওঁ। এতিয়া মই ফ্ৰাই কৰি আছোঁ মাছখিনি। হেল্ল' ফ্ৰেণ্ডছ, ইউটিউব ফেমিলি, মোৰ যদি এই ভিডিঅ'বিলাক আপোনালোকে চাই ভাল পায়, লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু পোনপ্ৰথমে যদি মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই তেনেহ'লে মোৰ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু এটা কথা, আপোনালোকে যদি মোৰ নামত ছাৰ্চ কৰিব বিচাৰে ট্ৰেভেল হোৱাট অৰ্চনাদেৱী এনেকৈ মাৰিলে মোৰ চেনেলটো চাৰ্জত আহি যাব। এনেকৈ মই মাছখিনি ধুনীয়াকৈ ভাজি এতিয়া মই শাকখিনি ৰেডি কৰিলোঁ, যোনটো আজি মেইন ৰেচিপি হ'ব। এনেকৈ ধুনীয়াকৈ কচু দহি কচু আৰু দহি কচু, তাৰপৰা গোন্ধ কচু, পদুনা, মানিমুনি, ভেদাইলতা আৰু নৰসিংহ পাত, তাতে সৰু মানিমুনি, ডাঙৰ মানিমুনি দুইটা আছে, আৰু কিবা মান ধনিয়া আৰু পদুনা আৰু মচন্দৰী পাত, এনেকৈ গোটেইখিনি মই জাল আঞ্জাৰ কাৰণে ৰেডি কৰি ল'লোঁ। আৰু তাত মই পিঁয়াজ, আদা, নহৰু, জিৰা আৰু তাতে আছে গোলমৰিচ, এনেকৈ গোটেইখিনি গুড়া কৰি আজি ৰেচিপিটো ৰেডি কৰিম। এনেকৈ মই এতিয়া পিঁয়াজ, নহৰু, আদাবিলাক গোটেই বাকলা এৰাই চাফা কৰি আছোঁ। আৰু মাছটো ফ্ৰাই কৰি হ'বই পায়। হেল্ল' বন্ধুসকল, আজি যদি মোৰ এই ৰেচিপিটো ভাল লাগে, লাইক এটা নিশ্চয় কৰি দিব। আৰু যিমান পাৰে আপোনালোকে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি মোৰ ৰেচিপিবিলাক ভাল লাগে বা চাই ভাল পায়, কমেণ্ট কৰি জনাবচোন। এনেকৈ মাছটো নামোৱাই এতিয়া মই পিঁয়াজ এটা কাটি সেই মাছ ভজা তেলখিনিতে মই আজি ৰেচিপিটো ৰেডি কৰিম। পিঁয়াজটো ধুনীয়াকৈ সৰু সৰুকৈ কাটি লওঁ। এতিয়া আজি মই বাহিৰতে বনালোঁ, ভিতৰত বহুত এন্ধাৰ আছিল সেইকাৰণে, আৰু জুইত বনালে বোলে আঞ্জাবিলাক সোৱাদ বেছি হয়, সেইকাৰণে জুইতে বনালোঁ বাহিৰত। এতিয়া পিঁয়াজখিনি গলি নোযোৱালৈকে 5 মিনিটমান ভাজিম। তাৰপৰা মই পিচি থোৱা গোটেইখিনি গোটেই দি দিওঁ। আৰু জাল আঞ্জা খালে বোলে দেহা বিষ কাটে, যে আপোনালোকে এনেকৈ ট্ৰাই কৰিবচোন, খাবলৈ বহুত ধুনীয়া লাগে, বহুত ধুনীয়া লাগে। আৰু আপোনালোকে নিমখ আঞ্জা আপোনালোকৰ নিজৰ সোৱাদ হিচাপত নিমখ আৰু হালধি দিব। এনেকৈ 5 মিনিটমান ভাজিলোঁ। এতিয়া মাছ দিলোঁ, দি এতিয়া পানী দিলোঁ, দি ধুনীয়াকৈ উতলাব আহিব দিম। এইখিনি হৈছে টেঙা শাকখিনি, ধুনীয়াকৈ টেঙা আঞ্জা বনাম। এতিয়া ধুনীয়াকৈ উতলিব দিওঁ। কালাৰটো কি ধুনীয়া হৈছে দেখিছেনে? সেউজীয়া, একদম ধুনীয়া হৈছে। সেয়া উতলি আছে। কাৰ কাৰ লোভ লাগিছে ক'বচোন কমেণ্টত। আঞ্জাত মাছ বেছি দিয়া নাই, কমকৈ দিছোঁ। বেছি দিলে জোল আঞ্জাত মাছ বেছি টাইম থাকিলে বেয়া হৈ যায়। এনেকৈ থালখন ৰেডি কৰিলোঁ। ইয়াত জাল আঞ্জাৰ জোলটো, এইটো টেঙাৰ জোল, শাক ভাজি আৰু এইটো চাটনি, এনেকৈ থালখন ৰেডি কৰিলোঁ। আৰু এতিয়া খাব বহিলোঁ। আজি এই ৰেচিপিটো
কেনেকুৱা হৈছে কমেণ্ট কৰিবচোন। ৰেচিপিটো ইমানেই আছিল। যদি আজি মোৰ এই ৰেচিপিটো জাল আঞ্জা ৰেচিপিটো ভাল লাগিছে, অসমীয়া থলুৱা খাদ্য, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তো বাই বাই, আজিলৈ ইমানেই আছিল। জয় আই অসম, হাৰ হাৰ